সাংবাদিক বন্ধুসকল আহিছে, খুব ভাল লাগিছে। আপোনালোকক এখানে ধন্যবাদ, কাৰণ আগতেও আপোনালোকৰ দ্বাৰা তেনেকুৱা নিউজ পৰ্টেলৰ দ্বাৰা বা নিউজ চেনেলৰ দ্বাৰা আমি এইটো নিউজ কৰিছিলোঁ, কিন্তু আমাৰ এই 17 বছৰে ৰাজত্ব কৰি আজি আমি এইখিনি সময় পালোঁ। তেখেতক আমি কেইবাবাৰো পিছত মেমৰিয়েল দিয়া হৈছিলে, মই নিজে যাই তেখেতক মেমৰিয়েল দিয়া হৈছিলে নাকতাত গৈ পেলাই, তেখেতে কিন্তু আমাক গুৰুত্ব নিদিলে। গতিকে এবাৰ ভাবিছোঁ আমি নিচেই ঘৰৰ ওচৰৰে মাননীয় প্ৰমোদ বড়ো ছাৰ Btr চিফ, যেতিয়া তেখেতে আমাৰ এই পুঠিমাৰী দলংখন বনাই দি পেলাই ৰাইজক উপকৃত কৰে যেন, কিয়নো আমাৰ এই গোৰেশ্বৰ তামোলপুৰ অৰ্থাৎ এই যিটো আমাৰ মেইন ৰাস্তা, এইটো এই পুঠিমাৰী দলংখনৰ ওপৰত যিটো বৰপথাৰৰ পৰা দক্ষিণ গান্ধীবাৰী হৈ যিটো ৰাস্তা আছে আমাৰ যাতায়াত যোগাযোগ ৰাস্তা, এইটো ৰাস্তাৰ পৰা আমি ইফালে গোৰেশ্বৰ কলেজতো ল'ৰা ছোৱালী যায়, আমাৰ বৰপথাৰ গাঁৱৰ পৰা গান্ধীবাৰী হাই ছেকেণ্ডেৰীত স্কুলৰ ল'ৰা ছোৱালী আহে, হাই ছেকেণ্ডেৰীত আহে, বজাৰ খামত বিভিন্ন ধৰণে অসুবিধাৰ সন্মুখীন হৈ আছোঁ। গতিকে এই ৰাস্তাবোৰ যদি আমাক খুব কম সময়ৰ ভিতৰতে আমাৰ নতুন চৰকাৰ হোৱা মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়া, তেখেত এতিয়া আমাৰ চিফ হৈছে, আমাৰ নিচেই ওচৰৰ মানুহ, সেইকাৰণে আমি তেখেতক লৈ আমি গৌৰৱান্বিত। তেখেতে নিশ্চয় আমাৰ এই পুঠিমাৰী দলংখন এইবাৰ নতুন বছৰতে কৰি দিব বুলি আমাৰ খুব এটা আমাৰ দৃঢ় বিশ্বাস এটা হৈ আছে তেখেতৰ ওপৰত। মোৰ বিশেষ তাৰমানে এই ক'ব লগা দলংৰ ওপৰত এইখিনিয়ে। আমাৰ বহুত কষ্ট হৈছে, বেপাৰ বাণিজ্যৰ কাৰণে বৰ দিগদাৰ হৈছে। আমাক ছাৰে ইয়াতে দলংখন সহায় কৰি দিয়ে আৰু পাকা দলংখন। কিমান বছৰ? মোটামুটি 15-16 বছৰে হ'ল এইটো ৰাস্তাইদি আপ ডাউন কৰবা। বাৰিষাতো এই দলংখন নোৱাৰি, নাৱেদি পাৰ হ'ব লাগে, কেতিয়াবা নাও থাকে, কেতিয়াবা নাথাকে। এতিয়া অসুবিধা মানে আৰু এই আৰু দলংখন হ'লে আমাৰ আৰু ভাল হয় আৰু ছাৰে সহায় কৰি দিলে। এতিয়া দলঙত পাৰ হ'লে পইচা লয় নেকি? পইচা এতিয়া প্ৰাইভেটকৈ দিছে, কষ্টৰ কাৰণে ক'ৰবাত 5-10 টকা দি যাওক, সেই আৰু চৰকাৰক কি ক'ব? চৰকাৰে যাতে আমাক দলংখন সহায় কৰি দিয়ে আৰু।